হয় প্ৰিয় দৰ্শক, মই এতিয়া উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ ভৰাগুৰিত। মোৰ লগৰ সতীৰ্থ সাংবাদিক আলালে এটা গান আজি ৰেকৰ্ডিং কৰিলে, তাৰ লগত আহিলোঁ। আহি পেলাই যিটো ছেটআপ চালোঁ, গাঁৱলীয়া পৰিৱেশত যিটো ছেটআপ চালোঁ, অলপ সতীৰ্থ কেমেৰা যদি পাৰে দেখাই দিব। একদম ধুনীয়া ছেটআপ, ধুনীয়া ছেটআপ। যদি আপোনালোকৰ এনেকুৱা মন পচন্দৰ গীত নাইবা গান যদি আপোনালোকে ৰেকৰ্ডিং কৰিব বিচাৰে, একদম কম খৰচত আপোনালোকে আমি নাম্বাৰ দি দিম। আপোনালোকে কম খৰচত আপোনালোকে গান ৰেকৰ্ডিং কৰিব পাৰে। এই ভাইটি মকচুদুলৰ সহায়ত ইয়াতে আহিছোঁ। কি ক'বা, কৈ দিয়া। প্ৰথমত নমস্কাৰ ক'লোঁ আৰু আলাল দাক ধন্যবাদ, আপোনাকো ধন্যবাদ এই হিচাপতে। আৰু বহুত দিনৰ পৰা আমাৰ এটা কি আছিলে, কথা বতৰা চলি আছিলে, দাদা আহিব, তেখেতো ৰেকৰ্ডাৰ যিহেতু সময় নাপায়, আহিম বুলি কৈ বহুত দিন গ'ল এনেকুৱাকৈ। প্ৰথমবাৰ দ্বিতীয়বাৰৰ কাৰণে এনে অসমীয়া বহুত গীত কৰিলোঁ, দ্বিতীয়বাৰৰ কাৰণে বাংলা এটা গীত কৰি আছোঁ। গীতটো অলৰেডি কণ্ঠদান কৰিলে, আলাল দাই অলৰেডি কণ্ঠদান কৰিলে, আৰু গীতটোৰ মিউজিক কৰিছে খুবেই ভাতৃ নতুন বন্ধুৰ দৰে আৰু শিবুল বৰ্মন। তেখেতে তাতে বৰ্তমান মোৰ গীতবোৰ মিউজিক হৈ আছে, যিমান গীত আহি আছে। তেখেত খুবেই আমাৰ কোকৰাঝাৰত ইমান ক'ব গ'লে আমি বৰ্তমান ভিতৰৰ জেগাতে ক'ব গ'লে, কিন্তু ইয়াতে আমি এটা টিম ৱৰ্ক হিচাপে কাম কৰিব পাৰি মই খুবেই সুখী। তাৰমানে বিগত মই 7-8 বছৰ হ'ল মই এছামিছ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত, যিহেতু এতিয়া মই ঘৰতে কাম কৰি আছোঁ। ঘৰুৱা পৰিৱেশত এটা কি কাম কৰিছে, যাৰ কাম কৰিব ইচ্ছা থাকে বোলে গীত এটা বনাম, যোগাযোগ কৰিলে, মোক যোগাযোগ কৰিলে হ'ব, লৈ আহিম। তাই শিবুল দাকো যোগাযোগ কৰিলে আহিব পাৰিব। মোৰ লগত সতীৰ্থ সাংবাদিক যে আলালে যিটো গীত গালে, কি গীত গালে আৰু লিখিছে কোনে, কৈ দিয়া। গীতটো কথা হ'ল মোৰ নিজা, আৰু মিউজিক কৰিছে শিবুল দাই, আৰু কি আলাল দাই কণ্ঠদান কৰিছে। আগত মই বেছিভাগ এছামিজ গীত কৰিছিলোঁ। হয়, তাৰমানে এই মকচুদুল এছামিজ গান বেছিকৈ নিজে লিখা গান, আজি বাংলা গান এটা লিখিছে। লিখাৰ পিছত আমাৰ সতীৰ্থ বন্ধু আলালৰ লগত যোগাযোগ কৰিছে, কৰি পেলাই যোগাযোগ কৰি আলালৰ কণ্ঠত আজি বাংলা গীত এটা ইয়াতে আজি ৰেকৰ্ডিং হ'ল। আপোনালোকে চাব, অহা দুৰ্গা পূজাত এই গানখন, বাংলা গানখন ৰিলিজ হ'ব। আপোনালোকে চাব। আৰু কোনটো ইউটিউব চেনেলত আহিব? ৰুবা মিউজিক প্ৰডাকশ্যন, এটা নতুন প্ৰডাকশ্যন। অলৰেডি আমি বহুতকেইটা দুটা গীত ৰিলিজ দিছোঁ, বহুতকেইটা নহয়। তাৰমানে আগৰ গীত যিমান কৰিছে তাত দিয়া নাই। মই নতুন ইয়াত যিমান গীত হৈ আছে চব আমাৰ ৰুবা মিউজিক প্ৰডাকশ্যনত আহিব। আৰু প্ৰডাকশ্যনটোত ইউটিউবত গৈ ছাৰ্চ কৰিব, ছাবস্ক্ৰাইব কৰিব। দাদাৰো ইউটিউব চেনেল এটা আছে, নাম কৈ দিয়ক দাদা। ৰাজবংশী মিক্স শিপুল বুলি। আৰু এই হিচাপতে কওঁ, দাদা বহুত গান অলৰেডি 300+ হ'ব গীতত মিউজিক কৰিছে। আৰু তেখেত বহুতে ভাবিব নতুন, কোনো নতুন নহয়, বহুত ছিনিয়ৰ আমাতকৈ, বহুত আপোনালোকক যিমান দূৰ পাৰোঁ, আপোনালোকক কম টাইমত আপোনালোকে যিমান দূৰ পাৰোঁ দেখালোঁ, শুনালোঁ। আপোনালোকে এই যদি আপোনালোকৰ যদি মন পচন্দৰ গীত আপোনালোকে ৰেকৰ্ডিং কৰিব বিচাৰে, কম খৰচত আপোনালোকে স্ক্ৰীণত নম্বৰ দিম, সেই নম্বৰত যোগাযোগ কৰিব। আমাৰো পাৰ্চনেল নম্বৰ আছে, আমাৰ লগত যোগাযোগ লাগিলে আমি যোগাযোগ কৰাই দিম। আপোনালোকে আহিব। আগৰ ধুনীয়া ঘৰৰ গাঁৱলীয়া হ'লেও ধুনীয়া পৰিৱেশত এটা ছেটআপটো বনাইছে। চাওক, কেমেৰামেন দেখাই দিয়ে, ছেটআপটো বনাইছে ধুনীয়া পৰিৱেশত, কম খৰচত আপোনালোকে গান বনাব পাৰিব। ইয়াতে সকলো ধৰণৰ মিউজিক কৰিব পাৰে, অসুবিধা নাই। হিন্দী হওক, বাংলা, ৰাজবংশী, অসমীয়া, বেছিভাগ অসমীয়া আৰু ৰাজবংশী ইয়াতে বেছি চলে। ইয়াতে তাৰমানে বাংলা বহুত দিন পিছত কিজানি বাংলা গান এটা হ'ল। তথাপি আশা কৰোঁ দুৰ্গা পূজা আগে মোৰ বন্ধু আলালৰ কণ্ঠত যিটো বাংলা গীত আহি আছে, এই ভিডিঅ'ৰ শেষত অলপ আমি দি দিম, আপোনালোকে শুনিব। আৰু সিহঁতৰ নাম্বাৰ দি দিম, আপোনালোকে পাৰিলে যোগাযোগ কৰিব। কত আশা ভালোবাসা ছিল আমার বুকে, কার ভালোবাসা পায়া পর করলাই আমারে।